দলৰ সাধাৰণ সম্পাদক শ্ৰী মানস প্ৰতীম বৰা প্ৰমুখ্যে মই পিটনি সমষ্টিৰ পৰা আমাৰ ঘেণ্টা দলৰ নিৰ্বাচিত প্ৰাৰ্থী এবাৰ বিধানসভা ইলেকশ্যনত উঠিছোঁ। গতিকে ঘেণ্টা ৰাইজে নহয় ঘেণ্টা দলহে ন আৰু ঘেণ্টা দলৰ সমূহ ৰাইজে অহলেখ সংখ্যক ভোট দি জয়যুক্ত কৰি মোক যাতে এবাৰ ইলেকশ্যনত জয়যুক্ত কৰি পুনৰ অহাবাৰ ইলেকশ্যনত ঘেণ্টাৰ ওপৰত বজাই মেলি আপোনালোকৰ ছবিটো কি হা কিহৰ ছবিত দিব লাগে? খেলাত দিম খেলা এইবাৰ খেলা হ'বই এবাৰ খেলাই খেলিব কি খেলিব আমাৰ ইয়াত খেলা চালক আছে আমাৰ সাধাৰণ সম্পাদক মানস প্ৰতীম বৰা আছোঁ মোৰ নাম হৈছে ডুংডাং ভাণ্ডাৰী মনত ৰাখিব চিহ্নটো হৈছে খেলা গৈ থকা আমি আগুৱাই যাওঁ আমি এতিয়া ৰেলী কৰিব আহিছোঁ মই ছাৰক লৈ আহিছোঁ ছাৰ আমাৰ পিছত আছে মই বহুত ওপৰমাল মোক কিবা যদি তোমালোকে ভোট নিদিয়া মোৰ প্ৰব্লেম নাই যদি মোৰ মানুহজনীক ঘৰুৱাই দিয়া ন মানুহজনী কি ছবিত উঠিছে বিচনা 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 অঁ বিচনা ছবিত উঠিছে এইবাৰ খেলা হ'বই समझ रहे हो ना হ'বই গতিকে বেলেগ কিবা কৰিছে নহ'লে ছাৰ ৰুটি খাই খাই বহিছে মোৰ বহুত টেনশ্যন হৈ গৈছে ছাৰলৈ ভৰি মাটি লাগি থকা নাই ঠেলাৰ ওপৰত আছে গতিকে গম পাইছে মই বহুত ওপৰমাল গতিকে মোৰ লগত টক্কৰ দি লাভ নাই জিকিবই মানস কি আমি এতিয়া আহিছোঁ ৰেলী কৰিব মই ছাৰক আগুৱাই লৈ যাম এতিয়া আগুৱাই লৈ যাওঁ তাকে আপুনি ভালদৰে পঢ়িব নহ'লে মোৰ মানে চিন্তা হৈ যায় ছাৰ ক'ৰ ৰেলী কৰিব আহিছে মানুহে গায় এবাৰ চৰকাৰ খেলালৈ ওলাই আহিছোঁ বাহিৰে ঢাকে পতাই চলাইছোঁ কৰিব দেশখন আকৌ এবাৰ ঘেণ্টা চৰকাৰ উঠানি তুমি ঠেলা যে নচলাবা তেনেকে ঘেণ্টা চৰকাৰ আহিলে খেলি মেলি লগাই দিম আপুনি যদি এই নিৰ্বাচনত জয়ী হয় তেতিয়া কি কি আগবঢ়াব কওকচোন সমাজৰ কাৰণে অসমৰ বৰলা ছাত্ৰ ছাত্ৰী সন্থাৰ যিসমূহ আণ্ডাৰ মেট্ৰিক এতিয়াও বৰলা হৈ আছে মই তেওঁলোকৰ কাৰণে এজনী গাৰ্লফ্ৰেণ্ড তেওঁলোকৰ সমষ্টিতে চাই দিম সেইটো মই দিলোঁ মই বৰলা আপোনাৰ বাৰু চাই দিব আপোনাৰ বাৰু 10জন মানৰ ব্যৱস্থা কৰিম আপুনি এনেই কোনটো শিবিধৰ নেকি নহয় মই বৰলা সন্থা বৰলা সন্থা হ'ব ইলেকশ্যনত জিকাই যোনে যি নিদিয়ক মই আপোনালোকক ইয়াত ৱাটাৰ ছাপ্লাইত চলাই অহা ব্যৱস্থা কৰি দিম প্ৰথম কথা ছেকেণ্ড কথা ক'লোৱে ছেকেণ্ড কথা যে ল'ৰা ছোৱালীক মই গোটেইজন গাৰ্লফ্ৰেণ্ড বিচাৰি দিম আৰু থাৰ্ড কথা যিসমূহ সদাশয় ব্যক্তিয়ে মানে মদ খাই ঘৰলৈ যাওঁতে হজমোলা অভাৱ হ'ব মই প্ৰতিটো সমষ্টিত 1000খনকৈ হজমোলা দোকান খুলি দিম আৰু এতিয়া পৰাপক্ষত নেমুৰ দাম বিৰাট বাঢ়িছে নিচা ফাটিবলৈ কাৰণে মই গোল নেমু বা ৰবাব টেঙাৰ ব্যৱস্থা কৰি দিম গতিকে আমাৰ মানসে দুআষাৰমান ক'ব মোৰ বিষয়ে মইনো ইলেকশ্যনত মোৰ হিষ্ট্ৰী বহুত ডাঙৰ আমাৰ দেউতা উঠিছিলে টিলিঙা ছবিত আজি তেওঁ নাই বাৰু প্ৰয়াত তথাপি একো নাই মই ঘেণ্টা হেৰিয়ত উঠিছোঁ ঠেলা ছবিত দেখিবলৈ পোৱা যায় আপুনি অকলে নিৰ্বাচনী প্ৰচাৰ চলাইছে কি কৰিব মানুহৰ অভাৱ হ'লেও মই আছোঁ তেখেতৰ লগত মানুহৰ অভাৱ নহয় এতিয়া যে মই এতিয়া এনেকৈ ওলাই আহিছোঁ ধৰি লওক সকলো তেনেকৈ ওলাই আহিব পৰা নাই তেওঁলোকে ভাবিছে কিজানি তেওঁলোক ওলাই আহিলে তেওঁলোকো ঠেলাত উঠিবলৈ পায় সেইটো কাৰণে মোকে উঠাইছে বোলে ঠেলাতে কাৰণে ভোটটো দিব ছাৰ যেতিয়া আমাৰ এই সমষ্টিৰ পৰা জিকিব তেতিয়া ছাৰে প্ৰত্যেক ঘৰ মানুহকে এখন ঠেলা গিফ্ট কৰিব আৰু প্ৰত্যেক ঘৰ মানুহৰ পদূলিত এটা টেপ হ'ব যিটো টেপেদি চলাই অহা যোৱা কৰিব ঠিকে আছে বিৰাট সুন্দৰ আমাৰ মানস প্ৰতীমে সঁচাই কৈছোঁ তেওঁৰ প্ৰতিভাৰ অভাৱ নাই গতিকে বাই দা ৱে ঘৰে ঘৰে সোমাম আমাকনো কেনেকৈ ৰাইজে জয়যুক্ত কৰিম বুলি আমাৰ ৰাইজৰ মৰম চেনেহ কেনেকুৱা আমি সেইটো জানিবলৈ চেষ্টা কৰিম এয়া গৈছে মানস গাড়ীখন ভালদৰে মানুহ আছে ন দৰ্জাখন যাওকচোন আপুনি দৰ্জাখন চেক কৰি আহক মই বাৰু বুটটো খুলিমগৈ খোলা আছে ন মাতি দিয়কচোন অকণমান কওক আমাৰ চাহ আহিছে ওলাই আহিব এইবাৰ মানে মই এইবাৰ মানে মই বিধানসভাত ঠেলা ছবিত উঠিছোঁ গতিকে ভোটটো দি জয়যুক্ত কৰিলে হ'ল এইটো আমাৰ সাধাৰণ সম্পাদক আমাৰ
ঘেণ্টা দল এতিয়া ঠেলা চলি আপোনালোকৰ ইয়াৰ যে ঘৰ এইখিনিতে এটা মই টিপকল বহাম এইটো টিপকল তাত টিপকল ধৰি লওক আপোনালোকৰ এতিয়া ডিষ্টেঞ্চটো বহুত ইয়াত মই 8টা টিপকল বহাম প্ৰতিটো পাইপত চলাই ওলাব আৰু প্ৰত্যেক ঘৰ মানুহ মই ঠেলা দিম ডাঙৰ ঠেলা ইয়াৰ ঠেলা নহ'ব এইবিলাকত ভুৱা গাড়ী চকা লাগিব গতিকে যাওঁ মোৰ বহুত ব্যস্ত মই গতিকে ব'লা আশা কৰিলোঁ